কেএছৰ উদ্যোগত হামৰেনত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ বাবে সজাগতামূলক সভা প্ৰায় সহস্ৰাধিক ছাত্ৰ শিক্ষক তথা অভিভাৱকৰ অংশগ্ৰহণ চিলনীজানত খুৰাৰ ৰমৰমীয়া ব্যৱসায় অবৈধ অৰুণাচলী খুৰাৰে পৰিছে সমগ্ৰ চিলনীজান খুৰাৰ কবলত কম বয়সীয়া ছাত্ৰ অনুষ্ঠিত হৈছে একাদশ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ক্লাব ফুটবল চেম্পিয়নশ্বিপ 2018ৰ কোৱালিফাইং ৰাউণ্ড ক্লাষ্টাৰ 8 পিটি আদং এফচিয়ে 4-1 গ'লৰ ব্যৱধানত হৰুৱাই হিংচং এফচি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা দেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ Yes to life, say no to drugs and alcohol. এই মূল মন্ত্ৰৰে হামৰেন চহৰৰ ৰংবং ৰংহাং খেলপথাৰত অনুষ্ঠিত হয় সজাগতামূলক সভা কেএছএ হামৰেন মুখ্য শাখাৰ উদ্যোগত 26 অক্টোবৰত অনুষ্ঠিত সজাগতামূলক সভাত প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী শিক্ষক তথা অভিভাৱকে অংশ লয় হামৰেন কেএছএৰ মুখ্য শাখাই গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ যি সময়ত ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীবিলাকে অভিভাৱক তথা শিক্ষকৰ অলক্ষিতে ড্ৰাগছ মদ আদি নিচাযুক্ত সামগ্ৰী সেৱনৰ প্ৰতি আকৰ্ষিত শিক্ষা ভৱিষ্যতক ধ্বংস কৰাৰ লগতে অনিশ্চিত ভৱিষ্যতলৈ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে অনেক সময়ত এনে সময়তে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত এনে পদক্ষেপ নিশ্চয় প্ৰশংসনীয় Programnya dari grup dan coaching kilo, nanti installo media tak cek tom, anya di lima pun nak kelanan, tapi external nurturing concept to look in the mirror. Okay, kita সজাগতামূলক সভাখনত মাদক দ্ৰব্য সেৱন ভয়ংকৰ পৰিণতিৰে ভৱিষ্যত জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি নিয়াৰ বিপৰীতে নিজৰ শিক্ষা জীৱনৰ ওপৰত ধ্যান দি সময়মতে উপযুক্ত শিক্ষা আহৰণৰ লগতে ইণ্টাৰনেট তথা বিভিন্ন ৱেবছাইটৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন শিক্ষামূলক খবৰ সংগ্ৰহ কৰি নিজকে আগবঢ়াই নি সমাজ তথা দেশৰ উপযুক্ত নাগৰিক হোৱাৰ আহ্বান কৰে ছাত্ৰ-ছাত্ৰী উল্লেখ্য সভাত কেএছএৰ কেন্দ্ৰীয় কমিটিৰ ছাত্ৰ নেতা বিজয় বে থাংচিং টিমু বিশ্বজিৎ তেৰণৰ উপৰিও আঞ্চলিক কমিটিৰ ছাত্ৰ নেতা ৰবিন টিমু হামৰেন মহিলা সমিতি সদস্যসকলৰ উপৰিও শিক্ষক ফিলিপ তাৰো আৰু ঋতু ক্ৰামচাবি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লৈ ছাত্ৰ-ছাত্ৰীৰ মাদক দ্ৰব্য সেৱনৰ অপকাৰিতা সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়ায় Asila so meeting lo hamren arat phan ke damtang penang ani pen so dak jidu kachenek kelu son sinang mandelo dak contractor sa tumpen lo pasi la so long tong sekot pen ke patang seragi phan nitung kariblo choli sombe same ke di bandun dolo la pen ke la so jidu tang tere gelong same jongsi la dak hada contractors tumpen pen chinglok hada itu PW department tu tadi sekelang pangkri dundu tu mangte hala tu responsible si anai pusini tu kijong dundu lapen ke pinia me bangke mesen son si lamchak pilo labang lalo je PW department tu tame kibangji ni tong sekot pen aso kam patang ku si alam tu tame lang pulo lapen ke most importantly contractors tu mang tame kibangji 2019 Mars sangbong aso toar patang pu si alam tu alam tok ilo lapen soni jitu top dak ni tu isiamai du thulang da bangke dak KSA head branch pen organize do la bangke anti drugs event 11 ke educational awareness itu so mai du asila so along tame ke thedung da ke fere me hamren along non ke dobong o ki mi tu jitu drugs ke jitu hala bang so atomon along tomon ke nu long jitu king bu du along ko son sili tum karbi khe tum ke na hok de thi thek long lor long ko son kado ke khang non uni ma haso responsible bangke hamren arat tu pini haso ar pu bangke envek nai pusini li ngi geng tu lapen ke laso jong si laso atombom na padam bom lang luputang te monon phi bangke tu mangke laso long mangke khang nun elo ate mala bangke isia kolwar pen la itu paro tu madak itu ron su asen arlo lo pen so ron si ada alam tum declare pusil tum lang pang phek nai ase laso ron long si okol kar bilu choli song det laso long rat tu si tu dun de putte ke bang jani bangke la dak ke do ari so yang tu mangke hingnu pik lang pusini li bangke pura mang tu হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ
চিলনীজানত অব্যাহত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় দেশী বিদেশী সুৰাৰে ভৰি পৰিছে চিলনীজান সুৰাৰ দোকানসমূহত মুক্তভাৱে বিক্ৰী হৈ আছে অৰুণাচলী সুৰা এইসমূহ সুৰাৰ কবলত বহু কম বয়সীয়া ছাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইসমূহৰ ঘটনাৰ সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী তথা অবৈধ দোকানসমূহ বন্ধ কৰাৰ বাবে ভাৰপ্ৰাপ্ত বোকাজান মহকুমাৰ অতিৰিক্ত উপায়ুক্তৰ হাতত এটি স্মাৰক পত্ৰ প্ৰদান কৰে হয় অবৈধ দেশী বিদেশী সুৰাৰে ভৰি পৰিছে সমগ্ৰ চিলনীজান সুৰাৰ দোকানসমূহত দেশীয় মদৰ পৰা বিলাতী আৰু অৰুণাচলী সুৰাৰ চলে ৰমৰমীয়া ব্যৱসায় ফলত বিনষ্ট হৈছে অঞ্চলটোৰ শৈক্ষিক সামাজিক পৰিৱেশ সুৰাসক্ত লোকৰ দ্বাৰা মাৰপিট হাই কাজিয়া যেন নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে চিলনীজান চাৰিআলি এইসমূহ বিভিন্ন ঔষধ মিহলি সুৰাৰ কবলত অঞ্চলটোৰ বহু কম বয়সীয়া ছাত্ৰ কিন্তু এইসমূহ ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী বিভাগে কোনো বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই সেয়েহে এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপথাৰ আঞ্চলিক সমিতিৰ নেতৃত্বই বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ খেলপথাৰত ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ আছে একাদশ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ক্লাব ফুটবল চেম্পিয়নশ্বিপ ২০১৮ কাৰ্বি আংলং ক্ৰীড়া সন্থা উদ্যোগত আৰু হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰথমটো দিনৰ ফুটবল খেলত পিটি আদং ফুটবল ক্লাব আৰু হিংচং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় খেলত পিটি আদং ফুটবল ক্লাবে ৪-১ গলৰ ব্যৱধানত হিংচং ক্লাবৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে কোৱালিফাইং ৰাউণ্ড ক্লাষ্টাৰ ফুটবল চেম্পিয়নশ্বিপ ২০১৮ৰ প্ৰথমটো দিনৰ খেলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উপসভাপতি ডেভিড ৰংহাং হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ সভাপতি প্ৰতাপ ৰংহাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ বিশাল দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত ফুটবল খেলত পিটি আদং ফুটবল ক্লাব আৰু হিংচং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় ৪-১ গলৰ ব্যৱধানত পিটি আদং ফুটবল ক্লাবে হিংচং ক্লাবৰ বিৰুদ্ধে খেলি বিজয়ী হয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast-style pork curry. Wait! Not only this, Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024 56806 or 9957 537019.
Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Depot Main Market. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service, accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে NKBA অধীনত চাফাপানীৰ অৱস্থিত বেথানী গীৰ্জাৰ ৰূপালী জয়ন্তী বৰ্ষত ধৰ্মীয় ৰীতি নীতিৰে উলহ মালহেৰে সম্পন্ন হৈ যায় 26 অক্টোবৰত 25 আৰু 26 অক্টোবৰেৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত বিভিন্ন মণ্ডলীৰ পৰা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে বেথানী গীৰ্জাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত আজি দ্বিতীয়টো দিনা অৰ্থাৎ সামৰণি অনুষ্ঠানৰ পুৱা প্ৰায় 7:30 বজাৰ পেষ্টৰ ৰামসিং ৰংপিৰ পতাকা উত্তোলন NKBAৰ কাৰ্যনিৰ্বাহক সম্পাদক বেন্টিং টেৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় উল্লেখ্য যে চাফাপানী ৰূপালী জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰথম দুটা অনুষ্ঠানৰ পিছতেই প্ৰায় 10 বজাৰ পৰা আৰম্ভ হয় ৰূপালী জয়ন্তীৰ গীৰ্জা উন্মোচনী সভা পেষ্টৰ ৰামসিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মণ্ডলীৰ সম্পাদক জে সিংনাৰে অতিথিসকলক পৰিচয় কৰোৱাৰ পিছতেই ৰেভাৰেণ্ড জেমছ ৰংপিয়ে BBC ৰূপালী জয়ন্তী বৰ্ষৰ মুখপত্ৰ উন্মোচন কৰে আৰু মণ্ডলীৰ সম্পাদক জে সিংনাৰ আৰু ৰেভাৰেণ্ড সিনা লেখথে মণ্ডলীৰ ইতিহাসৰ চমু ব্যাখ্যা আগবঢ়ায় সভাৰ মাজতে ডিফু কাৰ্বি আংলং ইউনাইটেড চাৰ্চৰ পৰা সমবেত সংগীত আৰু বিভিন্ন মন পৰশা সংগীত পৰিৱেশন কৰে যুৱতীসকলে ইয়াৰ উপৰি সভাত কাৱে ৰংপিপি আৰু ৰেভাৰেণ্ড এল ইংটিয়ে ক্ৰমে বাইবেল পাঠ আৰু ঈশ্বৰৰ মহাত্ম্য ব্যাখ্যা কৰে অৱশেষত পেষ্টৰ ৰামসিং ৰংপিৰ দ্বাৰা ঈশ্বৰৰ নামত আটাইৰে বাবে শুভকামনা আৰু আশীষ যাচি ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী সামৰণি মাৰে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ বালিপথাৰ স্থিত ৰেডহন আৰ্মিৰ উদ্যোগত বালিপথাৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হৈ যায় বৃহস্পতিবাৰে এই চিকিৎসা সেৱা তথা স্বাস্থ্য পৰীক্ষা শিবিৰ প্ৰধানত বয়স্ক লোকৰ বাবে অনুষ্ঠিত কৰা হয় আৰু এই শিবিৰত প্ৰায় 113 গৰাকী মহিলা 168 জন পুৰুষ আৰু 53 শিশুৱে আহি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱাৰে সুযোগ গ্ৰহণ কৰে শিবিৰত ৰোগীসকলে টিবি মেলেৰিয়া ডেংগু আদি ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় স্বাস্থ্য পৰীক্ষা শিবিৰৰ উপলক্ষে আয়োজিত সজাগতামূলক সভাত বিশুদ্ধ খোৱা পানীৰ বিষয়ে সজাগতামূলক ভাষণ প্ৰদানৰ উপৰিও আৰু মেলেৰিয়া আৰু ডেংগু আদি ৰোগৰ প্ৰতিকাৰ আৰু এইসমূহ ৰোগৰ পৰা ল'বলগীয়া সাৱধানতাৰ বিষয়ে চিকিৎসকসকলৰ দ্বাৰা ভাষণ আগবঢ়ায় উল্লেখ্য এই শিবিৰত আৰ্মি মেডিকেল টিমৰ উপৰিও বুকাজান স্বাস্থ্য কেন্দ্ৰৰ মেডিকেল টিমে এই চিকিৎসা শিবিৰত অংশ লৈ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও চিকিৎসা সেৱা আগবঢ়ায় কাৰ্বিসকলৰ চহকী নৃত্য গীতৰ পৰম্পৰাৰ ভিতৰত হেনুব আহি কেকানো এটা আপুৰুগীয়া সংস্কৃতি এই আপুৰুগীয়া সংস্কৃতি তথা পৰম্পৰা তথা ৰীতি নীতি আধুনিকতাৰ ধামখুমীয়াত যাতে হেৰাই নাযায় তাৰ বাবে তৎপৰ হৈ উঠিছে সাংস্কৃতিক সচেতন কাৰ্বিসকল চামেলাংছ ব্লক উন্নয়নৰ অধীনত লাংলক্স পিনখাট ৰংপি গাঁৱত 23 অক্টোবৰত অনুষ্ঠিত হয় হেণ্ড উপ আহি কেকান অনুষ্ঠান গাঁৱৰ বয়োজ্যেষ্ঠ লোককেইজনে পৰিৱেশন কৰা গীতৰ তালে তালে স্থানীয় যুৱকসকলে বৰ্ণাঢ্য হেণ্ড উপ আহি কেকান পৰিৱেশন কৰি উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰে আনহাতে উৎসাহৰ মাজেৰে পৰম্পৰা ৰক্ষা এয়ে আছিল এই হেণ্ড উপ আহি কেকানৰ অৰ্থাৎ হেণ্ড উপ আহি নৃত্যৰ লক্ষ্য হেৰাই যাব ধৰা পৰম্পৰা পুনৰ নতুনত্ব গতি দি যুৱকসকলৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ প্ৰয়াস কৰা ব্যক্তিসকলৰ অন্যতম এই অঞ্চলৰ গাঁওবুঢ়া ৰামসিং ৰংপি মৌজাদাৰ চন্দ্ৰ সিং টেৰণ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে আনহাতে ক্ৰমে মাইৰাম ৰংপি জয়সিং ৰংপি কাংবুৰা ৰংপি আৰু ৰামসিং ৰংপি প্ৰমুখ প্ৰাচীন কাৰ্বি লোকগীতৰ গায়ক কেইগৰাকীয়ে পৰিৱেশন কৰে হেণ্ড উপ আহি কেকানৰ গীত তেওঁলোকে পৰিৱেশন কৰা গীতৰ তালে তালে যুৱকসকলে নৃত্য কৰি পূৰ্ণিমাৰ মায়াময় নিশাক আৰু আকৰ্ষণীয় কৰি তুলিছিল
চামেলাংছৰ পৰা বিশেষ প্ৰতিবেদক চামেলাংছু। পৰিষদীয় চিনথং সমষ্টিত অচিৰে আৰম্ভ হ'ব প্ৰথম ফুটবল টুৰ্ণামেণ্ট বিভিন্ন দিনত বিভিন্ন খেলপথাৰত খেলা হ'ব আৰু এইবাবে কেইবাটাও খেলপথাৰ ইতিমধ্যে চাফ চিকুণৰ কাৰ্য আৰম্ভ কৰা হৈছে। কাৰ্বি আংলং জিলাত বিভিন্ন পৰিষদীয় সমষ্টিত এমএচি কাপ ইতিমধ্যে অনুষ্ঠিত কৰি আহিছে। গ্ৰামাঞ্চলৰ ফুটবল খেলুৱৈসকলক অনুপ্ৰেৰণা দিয়াৰ লক্ষ্যৰে বিভিন্ন পলিং ষ্টেচনৰ মাজত অনুষ্ঠিত কৰা হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদ সমষ্টি এলেকাটো প্ৰথম এমএচি কাপ ফুটবল টুৰ্ণামেণ্টৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে। ইতিমধ্যে টুৰ্ণামেণ্টখনৰ বাবে জালুক লাংটেং খেলপথাৰ, লাংটুক আপাম খেলপথাৰ, ৰংজাংফং খেলপথাৰ, উমলাফেৰ খেলপথাৰ, হাৱাং খেলপথাৰ, উমতলি খেলপথাৰ আদি কেইবাটাও খেলপথাৰ সাজু কৰিছে। টুৰ্ণামেণ্টখনৰ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ বাবে ভিডিচি অধ্যক্ষ খৰচিং সেনাৰক, পৰিচালনা কমিটিৰ সভাপতি ধীৰাজ গৌতমক সম্পাদক ধনসিং বংৰুং, চেমছন ৰংফাৰ, সুৰেশ চৌহান আৰু খৰচিং ৰংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক দায়িত্ব অৰ্পণ কৰা হৈছে। চিনথঙৰ পৰা বিশেষ প্ৰতিবেদক চিনথং। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।